নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিতৰ্কয়ে লগ এৰা নাই নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথক নাগাৰা নাম পৰিবেশন কৰি একে ৰাতি ভিতৰতে ভাইৰেল হৈ পৰিছিল এইগৰাকী কৰিশ্মা নাথ আৰু তাৰ পিছৰ পৰাই বৰ্তমান বিতৰ্কৰ মাজত সোমাই পৰিছে কৰিশ্মা নাথ বিতৰ্ক মাথো এটাই নাগাৰা নামত সংলগ্ন কৰা হৈছে বিয়া নামৰ সুৰ আৰু তাৰ পিছৰ পৰাই বৰ্তমান বিতৰ্কৰ মাজত সোমাই পৰিছে এইগৰাকী উদীয়মান নাগাৰা নাম শিল্পী কৰিশ্মা নাথ ইমান বিতৰ্কৰ পাছতো থমকি ৰোৱা নাই এইগৰাকী নাগাৰা নাম শিল্পী কৰিশ্মা নাথ কিয়নো নাগাৰা নামেৰেই সকলোৰে মাজত পৰিচিত শিল্পী হৈ পৰিছে এইগৰাকী কৰিশ্মা নাথক লৈ একাংশই দুৰ্ঘৰ আপত্তি কৰি থকাৰ মাজতেই সামাজিক মাধ্যমত কৰিশ্মা নাথে দিলে এটা বিশেষ পোষ্ট কৰিশ্মা নাথলৈ কোনো শুভাকাংক্ষী পঠিয়াইছে এটা বিশেষ উপহাৰৰ মাজত আছে এখন বিশেষ পত্ৰ কৰিশ্মালৈ কোনে পঠিয়াইছে এই উপহাৰ সেই কথা সামাজিক মাধ্যমত নিজেই প্ৰকাশ কৰিছে কৰিশ্মা নাথে দিয়া বিশেষ পোষ্টটি আমি চাওঁ আহক তেওঁ লিখিছে আমাৰ নাম চাই ভাল পাই খুৰা এজনে মোলৈ 1500 টকা আৰু এখন চিঠি লিখি ডাকযোগে পঠিয়াইছে খুৰাজন ভাৰতীয় ষ্টেট বেংকৰ এজন অৱসৰ পোৱা কেছ অফিচাৰ ইমান মৰম আৰু আশীৰ্বাদ পাইছো অসমবাসীৰ পৰা ইয়াতকৈ সুখ নালাগে এনেদৰেই নিজৰ মনৰ কথা প্ৰকাশ কৰিলে নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথে প্ৰিয় দৰ্শক কৰিশ্মা নাথৰ নাম আপোনালোকৰ কেনেকুৱা লাগে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব